পুলকেশী আচাৰ মৰমৰ গীতালী প্ৰকাশন গোষ্ঠীৰ অমৃত উপাধ্যায় আৰু আজি এই অনুষ্ঠানত উপস্থিত সুধী সমাজ। গীতালীয়ে মোক নিৰ্দিষ্ট বক্তা হ'বলৈ ক'লে মই অকণমান টেৰৰাইজ ফিল কৰিছোঁ, ট্ৰমেটাইজ টেৰৰাইজ, কাৰণ মই বিষয়টোৰ বিষয়ে একো নাজানো। কিতাপখন পঢ়ি মোৰ ভাল লাগিছে আৰু এতিয়া যেতিয়া মই দুজন বক্তা ইমান সুন্দৰকৈ ইমান কৌতুকপূৰ্ণ ভাষাৰে ইমান গভীৰ কথা ক'লে, তেতিয়া মই মোৰ সীমা পৰীক্ষা বাৰুতেই উপলব্ধি কৰিছোঁ। কাগজ এখন আনিছোঁ, পইণ্ট কেইটামান লিখি, এতিয়া সেইখনো মই ইয়াত মেলিবলৈও সাহস পোৱা নাই। গতিকে মই কিবা এটা ক'বলৈ চেষ্টা কৰিম, নাজানো মই বিষয়বস্তুৰ গভীৰত সোমাব পাৰিছোনে নাই, মোৰ যথেষ্ট সন্দেহ আছে। যি কি নহওক, কিতাপখন মই আজি প্ৰায় এমাহমানৰ আগতেই পঢ়িছোঁ আৰু মোৰ ভাল লাগিছে। গতিকে মোৰ নিজৰ যি উপলব্ধি অনুভৱ মই আপোনালোকৰ লগত ভাগ বতৰাই ইয়াত থিয় হৈছোঁ। বিষয়বস্তুটোৱে ইতিমধ্যেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, গতিকে ময়ো ইণ্টাৰনেটত পাইছিলোঁ বিষয়টোৰ ওপৰত, ফ্ৰিজিডিটিৰ ওপৰত, কাম শীতলতাৰ ওপৰত কিবা কিবি কাম হৈছেনে নাই, কেনেকৈ হৈছে। গীতালীয়ে মোক এদিন সুধিছিলোঁ, আপুনি এই বিষয়ে পঢ়িছে নেকি? মই নাই পঢ়া বুলি কৈছোঁ। মই বিষয়বস্তু হিচাপে পঢ়া নাই, হয়তো আমি কোনোবা এখন উপন্যাসত বা নাটকত বা কবিতাত চৰিত্ৰ পাইছোঁ, যিটো বিষয় হিচাপে পোৱা নাই। গতিকে ইণ্টাৰনেটত মই যিখিনি সমল পালোঁ, তাৰ পৰা মোৰ এটা উপলব্ধি হ'ল যে ফৰাচী দেশত এই বিষয়ে যিমান আলোচনা বিলোচনা হয়তো হৈছে, তাকো সৃষ্টিশীল সাহিত্যত নহয়, ইনষ্টিটিউচনেল টেক্সট যিবিলাক কিছুমান অনুষ্ঠানে ধৰক মেডিকেল ছায়েন্স এইবিলাকত যিমানখিনি আলোচনা হৈছে, সৃষ্টিশীল সাহিত্য হোৱা নাই। আৰু সেই নোহোৱাখিনিৰ পৰাই কিবা এটা হোৱা এটা বাট কাটিব লাগিব। লেখকসকলৰ দায়িত্ব সেইখিনিতেই। জন বাৰ্ট নামৰ এজন সমালোচকে কৈছিল, দ্য লিটাৰেচাৰ অফ এক্সহশ্যন নামৰ এটা প্ৰবন্ধত কৈছিল যে সকলো বিষয়বস্তুৰ বিষয়ে ইতিমধ্যে লিখা হৈ গৈছে, এতিয়া আৰু নতুনকৈ ক'বলগীয়া একো নাই। গতিকে লেখকৰ দায়িত্ব হৈছে কৌশল সলনি কৰা, শৈলী সলনি কৰিব লাগে। আৰু তেখেতে সেই মন্তব্যটো পাছত অৱশ্যে বহুত পৰিমাণে মডিফাই কৰিছে, সংশোধন কৰিছে। যেই নহওক, মোৰ ভাৱ হয় যে গীতালীয়ে এই যে উপন্যাসখন লিখিছে ফ্ৰিজিডিটি বা খানাহিনা, এই উপন্যাসখনৰ জৰিয়তে আমি হয়তো সেই এটা মিথ যে সকলো বিষয় লিখা হৈ গৈছে, সেই বিষয়টো, সেই মিথটোক ডিকনষ্ট্ৰাক্ট, এটা বিনিৰ্মাণ কৰা, এটা প্ৰশ্ন সোধাৰ এটা সুবিধাও বিচাৰি পাইছোঁ। গতিকে আমি যদি ইতিহাসখনৰ উভতি যাওঁ যে বিষয়বস্তুটোৰ ওপৰত ইতিমধ্যে কি লিখা হৈছে বা নাই হোৱা, যিহেতু আমি বিশেষ একো বিচাৰি নাপাওঁ, সেই নোপোৱাৰ পৰাই আৰম্ভ কৰি মই যিখিনি গম পাইছোঁ, তাৰ পৰা এই কথাই মই ক'ব বিচাৰিছোঁ যে বিষয়বস্তুটো তেওঁলোকৰ 19 শতিকা মানৰ শেষৰ ফালৰ পৰা লেখক বা পঢ়ুৱৈ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল। এগৰাকী লেখক আছিল ফৰাচী দেশৰ ফুকনি, FOUCONNY। ফুকনি তেখেতে এজন চিকিৎসক নাছিল, কিন্তু তেখেতে যি ধৰণে লিখিছিল বিষয়বস্তুটোৰ ওপৰত, তেওঁক চিকিৎসা শাস্ত্ৰৰ এজন পণ্ডিত হিচাপেই গ্ৰহণ কৰা হৈছিল। তেখেতৰ কোনো চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী নাছিল, কিন্তু ফৰাচী দেশৰ পঢ়ুৱৈসকলে তেখেতৰ সেই প্ৰবন্ধবিলাক যথেষ্ট আগ্ৰহেৰে গ্ৰহণ কৰিছিল। আৰু সেই প্ৰবন্ধবিলাক পঢ়িলে এটা কথা অনুমান কৰা যায় যে প্ৰায় 18শ শতিকা মানলৈকে এই ফ্ৰিজিডিটি বা কাম শীতলতাৰ বিষয়টোৰ এটা সাধাৰণ স্বাভাৱিক অৱস্থা হিচাপে ধৰি লোৱা হৈছিলে, কাৰণ বিষয়টোৰ লগত নাৰীহে সম্পৰ্কিত হৈ আছে বুলি ভবা হৈছিলে। আৰু নাৰীৰ কাম শীতলতাৰ অন্ত পেলোৱা দায়িত্ব পুৰুষৰ হাতত, ঠিক তেনেকুৱা ধৰণৰ এটা ধাৰণা প্ৰায় 18 শতিকা মানলৈকে চলি আছিল। আৰু আমি যদি আমাৰ ফকটেলছ, লোকসাহিত্য, ইউৰোপীয় লোকসাহিত্যই হওক বা আমাৰ লোকসাহিত্যই হওক, লোকসাহিত্যৰ পৃষ্ঠাত যদি আমি মেলোঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে বৰ ধুনীয়া ছোৱালী এজনীকে কিন্তু অত্যন্ত ভাৱে নিৰ্মাণ কৰা হয়। তেনেকুৱা এটা ষ্টৰী ফকটেল হৈছে স্লিপিং বিউটি, বা আৰু এটা আছে পাহৰিছোঁ, এইটো
স্লিপিং বিউটি ষ্টৰিটোৱে বা ফক টেলটোতে আমি দেখিছোঁ যে ছোৱালীজনী বৰ ধুনীয়া ছোৱালী এজনী, কিন্তু তাইক যেতিয়া ৰাজকোঁৱৰে আহি স্পৰ্শ কৰি দিয়ে, যেতিয়া তেওঁলোকৰ মাজত সম্পৰ্ক হয়, তেতিয়াহে তাইৰ সম্পূৰ্ণ সৌন্দৰ্য যিটো আমি কওঁ, সেই সৌন্দৰ্যৰে তাই সকলোৰে চকু আকৰ্ষণ কৰিব পাৰে। আকৌ যেতিয়া ৰাজকোঁৱৰ গুচি যায়, তাৰপাছত তাই পুনৰ সেই স্লিপিং বিউটি, সেই শুই থকা ধুনীয়া ছোৱালীজনী হৈ পৰে। তো গতিকে এই যে কাহিনীটোৰ মাজত আমি এটা প্ৰকৃতি অৰ্থ আচলতে বিচাৰি পাওঁ। সমাজৰ কিছুমান ধ্যান ধাৰণাই প্ৰকৃততে এনেকুৱা ফক টেল বা লোককথাৰ জৰিয়তে আমাৰ সমাজখনক ৰিপ্ৰেজেণ্ট কৰে, ৰূপায়ণ কৰে, প্ৰতিফলন কৰে। স্লিপিং বিউটিৰ অন্যান্য বহুত কাহিনী আছে। এটা কাহিনীত আছে যে ৰাজকোঁৱৰ আহিছে, দুজনৰ মাজত সম্পৰ্ক হৈছে ছোৱালীজনী আৰু যুৱকজনৰ মাজত। সেই ৰাজকোঁৱৰ পুনৰ ঘূৰি গৈছে আৰু বৰফৰ এটা কেছৰ মাজত আকৌ ৰাজকুঁৱৰী শুই পৰিছে। গতিকে এইটো ভুল কৰোঁ স্ন' হোৱাইট, ষ্টৰি অফ দ্য স্ন' হোৱাইট, এনেকুৱা এই ষ্টৰিবিলাকৰ মাজত আমি দেখা পাওঁ যে এই যে কামশীতলতা, সেইটো এগৰাকী নাৰী এটা স্বাভাৱিক অৱস্থা হিচাপেই ধৰি লোৱা হৈছিল তাৰ 18 শতিকামানলৈ। কিন্তু 19 শতিকাত এই ধ্যান ধাৰণা কিছু পৰিৱৰ্তন হ'ল। তাৰ কাৰণে এই কামশীতলতাৰ কাৰণে বা মনোহীনতাৰ কাৰণে নাৰীক জগৰীয়া কৰা হ'ল। গতিকে সেইটো এটা ফিজিঅ'লজিকেল ছাবজেক্ট হৈ গ'ল, মেডিকেল ছায়েন্সৰ বিষয়বস্তু হৈ গ'ল। মেডিকেল ছায়েন্সৰ জাৰ্নেলবিলাকত এনেকুৱা ধৰণৰ বহুত প্ৰবন্ধও আছে। গাইনকলজিষ্টবিলাকক নাৰী সম্পৰ্কীয় ৰোগৰ যি চিকিৎসা কৰে তেখেতসকলক কোৱা হ'ল যে অকণমান চিন্তেটিৰে বিষয়বস্তুটো বিচাৰ কৰিব লাগে, খুব কঠোৰ হ'ব নালাগে। তাৰ পৰা অনুমান কৰিব পাৰি যে বেমাৰী হিচাপে সেই নাৰীসকলক যথেষ্ট কঠোৰভাৱে ব্যৱহাৰো হয়তো কৰা হৈছিল। কিন্তু কিছু পৰিৱৰ্তন আহিল 20 শতিকাত, যেতিয়া ষ্টেকেল নামৰ এজন অষ্ট্ৰিয়ান চাইক'লজিষ্টে বিষয়বস্তুটোৰ ওপৰত ফ্ৰিজিডিটি ইন উইমেন বুলি তেখেতে এখন কিতাপ লিখিছিলে। সেই কিতাপত তেখেতে বিষয়বস্তুটো যথেষ্ট বহলভাৱে আলোচনা কৰিছে। সকলো কথা হয়তো গ্ৰহণ কৰিব পৰা ধৰণৰ নহয়, কিন্তু এটা উল্লেখযোগ্য দিশ হৈছে যে তেওঁ ইয়াত এই কিতাপখনত দেখুৱাইছে যে ফ্ৰিজিডিটি ইন উইমেন ইজ চিটুৱেশ্যনেল। যিটো কথা ফুল শইকীয়া ছাৰে ইয়াত উল্লেখো কৰিছে যে সামাজিক বাতাবৰণ, সাংস্কৃতিক বাতাবৰণ ইত্যাদি বিভিন্ন কাৰণত এগৰাকী নাৰীয়ে এনেকুৱা পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে। গতিকে এইটো কোনো এটা ফিজিঅ'লজিকেল বা জৈৱিক বেমাৰ নহয়, সেই কথাটো ষ্টিকেলে তেওঁ সেই কিতাপখনত আঙুলিয়াই দেখুৱাইছে। আৰু এই ষ্টিকেলৰ কিতাপখনেই কিন্তু অৱশেষত চিমন দে বিভুৱাক যথেষ্ট প্ৰভাৱিত কৰিছিল। আমি সকলোৱে চিমন দে বিভুৱাক মনত পেলাওঁ সেই দ্বিতীয় স্তৰৰ নাৰীবাদৰ এগৰাকী ভাতৃয়া হিচাপে। আমি মনত পেলাওঁ তেখেতৰ সেই বিখ্যাত উক্তিটোৰ কাৰণে women is not born, she becomes a woman. She is not born or something like that. She is not born but becomes a woman. এগৰাকী নাৰী সমাজে নিৰ্মাণ কৰে। সেই শাৰীটোৰ পৰাই সেই এটা বৈপৰীত্যৰো সৃষ্টি হ'ল। ছেক্স এণ্ড জেণ্ডাৰ, যৌনতা, ছেক্সৰ অসমীয়া শব্দ যৌনতা হয়নে নহয় মই নাজানো, এটা সুবিধাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ। ছেক্স এণ্ড জেণ্ডাৰৰ মাজত যিটো পাৰ্থক্য, সেই বাইনেৰী বা বৈপৰীত্য সেই সময়ৰ পৰাই নিৰ্মাণ হ'ল। আৰু এনেকুৱা ধৰণৰ এটা মানসিকতাও কিন্তু সেই সময়ৰ পৰাই গঢ়ি উঠিল যে সকলো সমস্যা জেণ্ডাৰ ৰিলেটেড, জেণ্ডাৰ লিংগ কেন্দ্ৰিক, ইয়াত কোনো জৈৱিক কাৰণ নাহে। কিন্তু সেইটো এটা আচলতে এতিয়া আঙুলিয়াই দেখুওৱা হৈছে, সমালোচকসকলে বা সমাজ বিজ্ঞানীসকলে আঙুলিয়াই দেখুৱাইছে যে আমি আচলতে এই যৌনতা আৰু লিংগত এনেকৈ পৃথকীকৰণ কৰি বিচাৰ কৰিব নোৱাৰোঁ। যদি কৰোঁ তেতিয়াও বহুত সমস্যা আচলতে উদ্ভৱ হয়। কাৰণ এই জেণ্ডাৰৰ গোটেই কনচেপ্টটোৱেই হৈছে নিৰ্মিত হৈছে জৈৱিক পাৰ্থক্য, নাৰী আৰু পুৰুষৰ জৈৱিক পাৰ্থক্যৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ হৈছে। আৰু নাৰীৰ দেহ লৈ যিহেতু ইমান ৰাজনীতি হৈছে বা হৈ আছে, গতিকে আমি কিয় জৈৱিক বিষয় বুলি এই বিষয়টো আঁতৰাই ৰাখিম? এই যে মই যিহেতু এই কথাটো কৈছোঁ যে নাৰী দেহ লৈ ৰাজনীতি হৈছে এটা সামান্য উদাহৰণ আমি আমাৰ দৈনন্দিন জীৱনত দেখি আহিছোঁ। এতিয়াও চলি আছে। এগৰাকী সৰু ছোৱালী কিশোৰী যেতিয়া যৌৱন প্ৰাপ্তি হয়, তাই যেতিয়া ঋতুমতী হয়, এই যে কয় এইটো নকৰিবা সেইটো নকৰিবা, আজিৰ পৰা তুমি এনেকুৱা সদায় মানুহৰ আগত নোলাবা, এইখিনি নিয়ম তুমি পালন কৰিব লাগে, সেয়াও যে এক ৰাজনীতি আচলতে। কাৰণ সেই ছোৱালীজনী নিজৰ শৰীৰটোৰ প্ৰতি লাজ কৰিবলৈ শিকোৱা হ'ল, নিজৰ শৰীৰটোক লৈ ভয় কৰিবলৈ শিকোৱা হ'ল। ত' সেয়াও এটা ৰাজনীতি।
গতিকে এই যে আমাৰ যি জৈৱিক তাৰণা বাসনা কামনা সেইবিলাক লৈও এটা ডিছক'ৰ্চ এক ভাষ্য নিৰ্মাণ কৰা হ'ল গতিকে সেইখিনি আঁতৰাই আমি জেণ্ডাৰ বা লিংগৰ কথাখিনি বেলেগকৈ চাব নোৱাৰোঁ গতিকে শ্ৰীমন্ত বিহুৱাই তেখেতৰ এইটো ইণ্ট্ৰডাকশ্যনত লিখিলে এগৰাকী নাৰীক সমাজে নিৰ্মাণ কৰে এক লিংগ হিচাপে সেইখিনি বাদ দিও আমি এই যিটো জৈৱিক লিংগ মানে যিটো মই যৌনতা বা ছেক্সৰ কথা কৈছোঁ সেই বিষয়টোত কিন্তু আমি গভীৰভাৱে বিচাৰ কৰাৰ অৱকাশ আছে আৰু সেই কিতাপখনৰ পাছৰ অধ্যায়বিলাকৰ ওপৰত যদি আমি মনোনিৱেশ কৰোঁ তেতিয়া আমি দেখিম যে ষ্টেগেলৰ পৰা সেই অষ্ট্ৰিয়ান চাইক'লজিষ্টজনৰ পৰা বহুত উদাহৰণ তেখেতে শ্ৰীমন্ত বিহুৱাই তেখেতৰ কিতাপখনত উল্লেখ কৰিছে আৰু তেওঁ এই কথা প্ৰতিপন্ন কৰিব বিচাৰিছে যে এই যি ফ্ৰিজিডিটি বা কামশীতলতা সেয়া সমাজখনে সৃষ্টি কৰা এটা পৰিৱেশ এইটো হয় বা এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয় কাৰণ সমাজত নাৰী আৰু পুৰুষৰ মাজত যি অধিকাৰ যি সম্পৰ্ক তাত ৰাজনীতি আছে ৰাজনীতি মানেতো সকলোৱে জানে ৰাজনীতি মানে ক্ষমতাৰ যিটো বিতৰণ যিহেতু সমাজৰ এচাম লোকক এটা বিশেষ লিংগক তলত ৰাখিবলৈ সদায় এটা চেষ্টা কৰি অহা হৈছে গতিকে কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে কামশীতলতাৰ জৰিয়তে এগৰাকী নাৰীয়ে প্ৰতিবাদৰ এটা ভাষা বিচাৰি পাব পাৰে বডি কেন অলছ' বি আ ৱেপন অফ প্ৰটেষ্ট বিৰোধিতাৰ কাৰণে নিজৰ শৰীৰক এগৰাকী নাৰীয়ে ব্যৱহাৰ কৰিব পাৰে অন্যান্য কাৰণতো সেই কামশীতলতাৰ প্ৰসংগ আহিব পাৰে হিংসাত্মক আচৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণ যিবিলাক আমি সকলোৱে জানো ইমান ব্যাখ্যাৰ প্ৰয়োজনেই নাই গতিকে শ্ৰীমন্ত বিহুৱাক অন্ততঃ আমি এই কথাৰ কাৰণে ধন্যবাদ জনাব লাগিব যে তেখেতে এই যে যিটো ফ্ৰিজিডিটিৰ কথা আহিছে ফ্ৰিজিডিটিৰ সম্পৰ্কত তেখেতে সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু যিহেতু এগৰাকী নাৰী যদি ফ্ৰিজিড হয় তেতিয়াহ'লে এইটো কথাও আমি মনত ৰাখিব লাগিব যে শ্বি ইজ অনেষ্ট উইথ হাৰ বডি অনেষ্টি যিটো সততা সেই সততাটো আছে কাৰণেহে তেওঁ অভিনয় কৰা নাই গতিকে এই কথাবিলাক খুব গভীৰভাৱে বিবেচনা কৰি চোৱাৰ প্ৰয়োজন আছে এইবিলাক কথা আমি পাতিব লাগে নে নালাগে সেইটো এতিয়া বিচাৰ্য বিষয় একেবাৰেই নহয় আজি হয়তো গীতালীয়ে অকণমান আগতীয়াকৈ ভাবিছে 20 বছৰৰ পাছত আমি হয়তো গোট খাই আমি যদি জীয়াই থাকোঁ তেতিয়াহ'লে আমি ভাবিম যে এই সৰু কথাটো লৈ ইমান তৰ্ক বিতৰ্কৰ কি প্ৰয়োজন আছিলে এইটো বহুত সাধাৰণ কথা হৈ যাব পাৰে 20 বছৰৰ পাছত 30 বছৰৰ পাছত গতিকে বিষয়বস্তুটো কিয় ল'লে এনেকৈ সেইটো একেবাৰেই যুক্তি তৰ্কৰ বিষয় নহয় তেওঁ কেনেকৈ উপস্থাপন কৰিছে এই বিষয়টো তেওঁৰ কিতাপখনত তাৰ সাহিত্যিক মূল্য কিমান আছে সেইখিনিহে গুৰুত্বপূৰ্ণ কথা গতিকে এতিয়া মই কিতাপখনৰ বিষয়ে দুটামান কথা উল্লেখ দিব বিচাৰিছোঁ কিতাপখন তেখেতে এটা খুব গীতালীয়ে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে নন্দন তত্ত্বত ছেক্সুৱেলিটি লৈ ইমান শিল্প সৃষ্টি হৈছে নন্দন তত্ত্ব মানে সাহিত্যও কৰিব তাত ইমান শিল্পকলা সৃষ্টি হৈছে কিন্তু এই যৌনতাহীনতাক লৈ তাৰমানে এই ছেক্সুৱেলিটিক লৈ পেলাই কিয় কোনো সাহিত্য বা শিল্প সৃষ্টি হোৱা নাই নন্দন কলা কিয় ইমান উদাসীন এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰত তেওঁ অধ্যয়ন কৰিছে যথেষ্ট সাধনা কৰিছে তাৰ ফলত আমি উপন্যাসখন পাইছোঁ আৰু গীতালীয়ে এই বিষয়ত এই সন্দৰ্ভত শেষ কথা কোৱা নাই গীতালীয়ে ক'ব বিচৰা নাই যে মই যিখিনি কৈছোঁ সেইখিনি তেওঁ মাত্ৰ আমাক বাটটো দেখুৱাই দিছে সেইকাৰণে গীতালীয়ে ধন্যবাদৰ পাত্ৰ আৰু উপন্যাসখনত তেওঁ কেইটামান চৰিত্ৰ সৃষ্টি কৰিছে চৰিত্ৰকেইটাই কেইখনমান ডায়েৰীৰ পাতৰ পৰা উঠি আহিছে আৰু প্ৰত্যেকগৰাকী নাৰীয়ে যিখিনি কথা কৈছে সেইকেইগৰাকী নাৰী কিন্তু আমি বাটে ঘাটে লগ পাই থকা আমি পৰিয়াল বংশ পৰিয়াল সমাজত লগ পাই থকা মানুহ এগৰাকী নাৰী যেতিয়া ধৰ্ষিতা হয় তাৰ পাছত কোনোবাই খবৰ ৰাখেনে তেওঁৰ পাছৰ জীৱনত কি হ'ল সেই প্ৰশ্নবোৰ লাগতীয়াল প্ৰশ্ন আমি কেনেকৈ ক'ব পাৰোঁ যে এইটো একেবাৰে ঘৰৰ ভিতৰৰ শুৱনি কোঠাৰ বিষয় হ'ব নোৱাৰে এই বিষয় সমাজৰ বিষয় ধৰ্ষিত নাৰী এগৰাকীৰ শৰীৰৰ কি পৰিৱৰ্তন মনৰ কি পৰিৱৰ্তন সেয়া জনাৰ প্ৰয়োজন আছে তেনেকুৱা বহুত উদাহৰণ কিছুমান চৰিত্ৰৰ মাজেদি গীতালীয়ে এই উপন্যাসখনত দাঙি ধৰিছে সেইটো খুব ভাল লগা কথা কিতাপখনত কবিতা আছে সেই কথা পুলকেশীয়া ছাৰ প্ৰধান বৰা ছাৰে উল্লেখ কৰিছে এইকেইটা টেক্সচুৱেল হিণ্টছখিনি যথেষ্ট গুৰুত্বপূৰ্ণ মোৰ এটা
ভাল লগা চৰিত্ৰ কিতাপখনৰ এটা চৰিত্ৰৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। জয়ী বুলি এটা চৰিত্ৰ আছে, তেওঁ এটা ফ্ৰিজিড চৰিত্ৰ। তেওঁক লৈ এজন শিল্পীয়ে স্থপতিবিদ ভাস্কৰ এজনে এটা শিল্প নিৰ্মাণ কৰিছে। গীতালীৰ কল্পনাৰ শক্তিৰ দৌৰ কিমান মই তাত উপলব্ধি কৰিলোঁ। যথেষ্ট কল্পনা শক্তি তেওঁ ব্যৱহাৰ কৰিছে। মই ভাবিছিলোঁ যে তেওঁ যে প্ৰশ্ন কৰিছে যে ফ্ৰিজিডিটি লৈ কিয় নন্দন কলা সাহিত্য ইত্যাদি সৃষ্টি হোৱা নাই। মই ভাবিছিলোঁ কেনেকৈ হ'ব, বস্তুটোনো কেনেকুৱা হ'ব। কিন্তু ভাস্কৰ এজনৰ হাতত যেতিয়া এটা ভাস্কৰ্য সাৰ পাই উঠে, তেতিয়া তেওঁ সেই ভাস্কৰ্যটো বৰ্ণনা কৰিছে এনেদৰে: চকু দুটা মাছৰ দৰে থেকা ঢেলা, বুকুত খেৰৰ জুমুঠিৰ দৰে গেলা খেৰৰ দুটা জুমুঠি, আৰু গাটো কাঠফুলাৰ দৰে ফুলি উঠা। ফ্ৰিজিডিটিৰ এটা বৰ্ণনা তেওঁ তেনেকৈ দাঙি ধৰিছে, এটা ভাস্কৰ্য নিৰ্মাণ কৰিছে এজন ভাস্কৰে। সেই কল্পনাটো বৰ গুৰুত্বপূৰ্ণ। তাতোতকৈ গুৰুত্বপূৰ্ণ যেতিয়া সেই ভাস্কৰ্যটো নিৰ্মাণ কৰাৰ পাছত জয়ী নামৰ সেই নাৰীগৰাকী যি মডেল হৈছিলে শিল্পীজনৰ সন্মুখত, সেই মডেলগৰাকীয়ে, সেই ফ্ৰিজিড নাৰীগৰাকীয়ে কিন্তু প্ৰেম দাবী কৰিছে ভাস্কৰজনৰ পৰা। সেইটো বৰ গুৰুত্বপূৰ্ণ, কাৰণ এগৰাকী নাৰী ফ্ৰিজিড হ'ব পাৰে, কিন্তু প্ৰেমৰ তেওঁ অধিকাৰ আছে, তেওঁ ভাল পাব পাৰে কাৰোবাক। তাৰমানে শৰীৰক বাদ দিও ভাল পোৱা সম্ভৱ, সেই বিষয়টোৱেও এই চৰিত্ৰটোৰ মাজেদি আমাৰ চকুত ধৰা দিছে। সেইকাৰণে চৰিত্ৰটোৰ প্ৰতি মই বিশেষভাৱে আকৰ্ষণ অনুভৱ কৰিলোঁ। অন্যান্য চৰিত্ৰবিলাকো আমাৰ সমাজৰ পৰাই বুটলি অনা চৰিত্ৰ। কোনোবা এগৰাকী নাৰী গৰ্ভপাত হৈছে, নিজৰ শৰীৰটোৰ প্ৰতি তেওঁ ঘৃণাও কৰিছে, খং কৰিছে, তাৰ ফলতো তেওঁৰ হয়তো তেওঁৰ মনত তেওঁৰ শৰীৰত ফ্ৰিজিডিটি আহিছে। এই কথাবিলাক একেবাৰে বাস্তৱ কথা, গতিকে সেইবিলাক দলিয়াই পেলাবলগীয়া বা অশ্লীল কথা বুলি কোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। শেষত এটা কথা কওঁ, কিতাপখনত তেওঁ শেষৰ ফালে আৰু এটা কথা, এই যিহেতু পুলশইকীয়া ছাৰে এটা কথা উল্লেখ কৰিছে যে কিতাপ এখনত আমি বিভিন্ন দৃষ্টিভংগীৰে চাব পাৰোঁ। কিতাপখন পঢ়ি থাকোঁতে মোৰ এনেকুৱা ভাৱ হ'ল শেষলৈকে যে ৰাইটাৰ আৰু ৰিডাৰ, লেখক আৰু পঢ়ুৱৈৰ মাজৰ সম্পৰ্কটোকো তেওঁ অলপ বেলেগ ধৰণে চাবলৈ চেষ্টা কৰিছে। চৰিত্ৰকেইটাক তেওঁ নিৰ্মাণ কৰিছে, কিন্তু মাজে মাজে লেখক চৰিত্ৰ, তেওঁ কিতাপৰ কথা কোৱা নাই, যিগৰাকী লেখক তেওঁ কিতাপখনৰ মাজত লেখক হিচাপে উল্লেখ কৰিছে, সেই লেখকৰ চৰিত্ৰটোৱে নিৰ্মাণ কৰা অন্যান্য চৰিত্ৰকেইটাৰ পৰা কেতিয়াবা বিচ্ছিন্ন হৈ গৈছে। সেই বিচ্ছিন্নতাই কেতিয়াবা তেওঁক মনত আঘাত দিছে বা চুপ সৃষ্টি কৰিছে। তেওঁ আকৌ একেলগ হ'বলৈ, চৰিত্ৰকেইটা নিয়ন্ত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। চৰিত্ৰকেইটা হয়তো কেতিয়াবা নিয়ন্ত্ৰণৰ বাহিৰত গৈছে। এই যে খেলাখন, লেখক আৰু চৰিত্ৰৰ মাজৰ খেলা এখনো ইয়াত কিন্তু উপভোগ্য হৈ উঠিছে। শেষৰ ফালে আমি দেখিছোঁ যে তেওঁ পুৰণা ডায়েৰীকেইখন অগ্ৰাহ্য কৰিছে, পেলাই দিছে বা নিজৰ লগত ৰখা নাই। বেলেগ 4খন ডায়েৰী তেওঁ আকৌ নতুনকৈ নিজৰ লগত ৰাখিবলৈ লৈছে। সেই 4খন ডায়েৰীত আমি কিন্তু ফ্ৰিজিড কেৰেক্টাৰ পোৱা নাই, তাত বেলেগ চৰিত্ৰই সাৰ পাই উঠিছে। অৰ্থাৎ এই যে জাৰ্নি অফ দ্য ৰাইটাৰ, লেখকৰ যি যাত্ৰা, সেই যাত্ৰা কেৱল ফ্ৰিজিড নাৰীৰ চৰিত্ৰ বা জীৱনৰ সন্ধানত, তেওঁলোকৰ কাহিনীৰ সন্ধানতে শেষ হৈ যোৱা নাই। আনাদাৰ জাৰ্নি বিগিনছ। এই যে 4খন নতুন ডায়েৰী তেওঁ হাতত লৈছে। কোনোবাখনত এগৰাকী গাঁৱৰ কাম কৰা, কষ্টকৰ জীৱন উপভোগ কৰি বহুত সংগ্ৰাম কৰি জীয়াই থকা ডালিনী দেৱু নামৰ এটি চৰিত্ৰ আনিছে এখন ডায়েৰীত। অন্য এখন ডায়েৰীত এজন শিশু এজাকৰ জীৱনৰ উদ্যম চঞ্চলতা তেওঁ হয়তো উল্লেখ কৰিব বা বৰ্ণনা কৰিব। অন্য এখন ডায়েৰীত তেওঁ এজন প্ৰায় বয়স হৈ অহা এজন পুৰুষৰ কথা বৰ্ণনা কৰিছে, যাৰ লগত সম্পৰ্কৰ কথাও আহিছে, কিন্তু আক্ষেপৰ কথা অহা নাই, ক্ষোভৰ কথা অহা নাই। আৰু শেষৰ 4 নম্বৰ ডায়েৰীত তেওঁ নিজকে এটি চৰিত্ৰ হিচাপে দেখা পাইছে। সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। যেতিয়া লেখকে নিজকে চৰিত্ৰ হিচাপে দেখা পায়, তেতিয়াহে হয়তো এই লেখকৰ যি যাত্ৰা, সেই যাত্ৰাই সম্পূৰ্ণতা লাভ কৰিব পাৰে। আৰম্ভণিতে তেওঁ আমাক কৈছে, আমাক পাঠকক কৈছে যে আপোনালোকেও এটা এটা চৰিত্ৰ হ'বলৈ চেষ্টা কৰক। এই যে চৰিত্ৰ হ'বলৈ তেওঁ আমাক ক'লে, অৱশেষত তেওঁ নিজেই এটি চৰিত্ৰ হৈ গ'ল। কেনেকুৱা এক সুন্দৰ যাত্ৰা, সেই যাত্ৰাটো তেওঁ বৰ ছাজেষ্টিভ লেংগুৱেজেৰে, প্ৰকৃতি ভাষাৰে এই উপন্যাসখনত দাঙি ধৰিছে। আৰু সেইকাৰণে 4 নম্বৰ ডায়েৰীখনত ৰামধেনুৰ ৰঙেৰে
যিখন ডায়েৰীৰ কাভাৰ ওপৰৰ আৱৰণখন ৰঙাই দিয়া হৈছে, 7টা ৰঙেৰে যেতিয়া ৰঙাই দিয়া হৈছে, সেই ডায়েৰীৰ নায়িকা কিতাপখনৰ লেখিকাগৰাকী বা লেখকগৰাকী। আৰু সেইকাৰণে মই ভাবিছোঁ যে আমি ভৱিষ্যতে অন্যান্য বহুত উপন্যাস পাম, বহুত কবিতা পাম, বহুত গল্প পাম গীতালিৰ পৰা, কিন্তু এইখন এখন অসাধাৰণ উপন্যাস। থেংক ইউ।